নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ানন্দ গগৈ। চিনি পাইছে চাগে, নেপালেও বহুত জলদি চিনি পাব। তো গাইছ, আমি আজি 26 জানুৱাৰী বুলি আমি ক'বালৈ গৈ আছোঁ। মানে এইফালে আমাৰ ৰাজকুমাৰ ডাঙৰে ক'ব। আমি ক'লৈ গৈ আছোঁ ৰাজকুমাৰ? ফিলবাৰী কাছিজান স্থিত বলিন মন্দিৰত আজি পূজা অৰ্চনা কৰা হয়। যিহেতু আজি 26 জানুৱাৰী, তাত প্ৰত্যেকটো ধৰ্মই পূজা অৰ্চনা কৰা হয়। তাত এটা একতাৰ এনাজৰী বোলা বস্তুটো তাত এই বলিন ৰোডে দেখা পাব। বলক আজি তালৈ যাম। বলক নহ'লে। চ' গাইছ, এতিয়া আমি মানে ইয়াত অকণমান ৰেষ্ট লৈ লৈছোঁ। মানে বহুত দেৰি ৰাইড কৰি অহাৰ পাছত মানে ৰাজকুমাৰ আৰু মই তাৰপৰা এইফালে চাওক, ধুনীয়া লোকেশ্যন। এইফালে পূৰা মানুহ আহি আছে। এইফালে বাইকখন আছে আগতে। তো গাইছ, এইবাৰ মানে মোৰ বাইকখনত কিহৰ কাৰণে পতাকা নল'লোঁ আপোনালোকে গম পাইছে চাগে। বহুত মানুহে মানে পতাকা লগোৱা নাই, কাৰণ যোৱাবাৰ মানে যি হৈছিলে মানে শ পতাকা মানে ডাষ্টবিনত য'তে ত'তে পেলাই থোৱা আছিলে। সেইটো কাৰণে নলগালোঁ আৰু বহুতেই লগোৱা নাই। এইফালে চাওক, বহুত মানুহে লগোৱা নাই। তো মন্দিৰটো ওচৰতে পালোহি। এতিয়া মানুহ পূৰা জাম লাগি আছে। এইফালে চাওক, মানুহ পূৰা ভিৰ লাগি আছে। মানে এইফালে তামোল পাণ এইবিলাক বস্তু ল'ব লাগিব পূজা চূজা কৰিবৰ কাৰণে। চাওক মানুহ কিমান ভিৰ লাগি আছে। এইটো নেকি এইফালে আন্ধাৰ প্ৰাৰ্থনা কৰা হয়। কৈ যোৱা আহক। আমাৰ এই মুছলমান ধৰ্ম। মানুহ চাওক গেছ পূৰা ধামাকা। মানে মানুহ পূৰা ফুল ওপৰতো উঠি আছে আৰু তলতো চাওক। ধুনীয়া ধুনীয়া ছোৱালীও দেখিব পাব। চাওক, গুৰু নানক পাহাৰ বগাবলৈ আছে। বলিন মন্দিৰ বলিন মন্দিৰ আহি কেনেকুৱা লাগিছে? পাহাৰ বগা এক্সপিৰিয়েঞ্চ। এইজন বুদ্ধ। আৰু কি পাৰোঁ দুখাবলৈ চেষ্টা কৰিম। ধৰক চাই আহিব। এইফালে আগ্ৰা ধুৱাইছে। এইফালে চাওক কিমান ভাল কৈ দিয়া। মজা লাগিছে। কিন্তু বলিন মন্দিৰ আহি খুবেই ভাল লাগিছে। খুবেই ভাল লাগিছে ন? গাইজ বলক চাওক কিমান ওপৰত আছোঁ মই। তলি চাওক মানুহৰ ভিৰ। এইফালে চাওক ভিৰ। ওপৰত আছোঁ মানে ৰাজকুমাৰ এইফালে ভিডিঅ' বনাই আছে। বলক নহ'লে চাই আহোঁগৈ। এইটো দুখা আহোঁগৈ লাষ্ট। আৰু বহুতকেইটা আছিলে দুখাব নোৱাৰিলে। মানুহ মানে পূৰা ভিৰ লাগি আছে সেইটো কাৰণে। মোৰ পিছফালে বিষ্ণু দেৱতা, কৃষ্ণ মানে এইফালে পূজা কৰি আছে। এইফালে ব্ৰহ্মা। এতিয়া আৰু এটা মন্দিৰ আছে, সেইটো চাব গৈ আছোঁ। জংঘলৰ মাজে মাজে বুলি ক'ব লাগিব। এইফালেও জংঘল আছে, এইফালেও জংঘল, মাজে মাজে গৈ আছোঁ। এতিয়া দলং পাহৰিলোঁ। বগীবিল দলং বহুত ডাঙৰ বিশাল। বিজাকৰ মাজে মাজে গৈ আছোঁ। এতিয়া পালোহি লোকেশ্যন। শেষৰ মন্দিৰটো নেকি এইটো। এইফালে চাওক। ওচৰৰ পৰা দুখাই আহিলে অকণমান। আমাৰ ছাৰ এজাবৰ মাজত আইচক্ৰীম খাই আনো। ফিলবাৰী বলিন মন্দিৰৰ পৰা আহি মানে এতিয়া ৰুমত পালোহি। তো গাইছ, এনেকুৱা ধৰণৰ যদি ভাল ভাল ভিডিঅ' লাগে ন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। তো লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত।